সকল নমস্কাৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ডিমতে আছোঁ। চ' খালি মানে মনোজ ভাইক মই লগ পাইছিলোঁ আমাৰ গাঁৱত যিহেতু চাব চেণ্টাৰ চিলাচুটি চাব চেণ্টাৰৰ ওচৰত অলপমান আগত মানে তাৰ কাৰত মানে পাথৰ লাগি মানে কাৰত মানে আইনাটো অলপমান দাগি হ'ল মানে তাৰ কাৰণে খালি তাক লগ কৰিলোঁ। তো কালি অলপমান ভিডিঅ' বনালোঁ। চ' আপোনালোকে চাবিগৈ মই এতিয়া আপলোড দি আছোঁ। চ' আৰু কোনে কোনে মোৰ নতুনকৈ চেনেলটো চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিবি, ফেচবুক পেজত চাই আছে যদি ফ'ল' কৰি দিবি। চ' আমি ভিডিঅ'টো দেৰি নকৰাকৈ ষ্টাৰ্ট কৰিম। আপোনালোকে শেষলৈ চাই থাকক আৰু ভিডিঅ'টো কেনেকৈ চাই মনোজ দা বঢ়িয়া ন। আজি আমাৰ জেগাত আহি কেনেকুৱা লাগিছে? ভালে লাগিছে। ভালে ন? ধুনীয়া একেবাৰে সুন্দৰ। আমি অলপ মানে গৈ আছো আগলৈ, অলপ ৰখিছো আৰু জিৰাবলৈ গছৰ ছায়াত। মই ভাবিছিলো মনোজ দাৰ গাড়ীত কিবা প্ৰব্লেম হ'ল নেকি বোলে, তাৰ কাৰণে ৰখিলো। আৰু আজি লগ পাই বহুত ভাল লাগিছো। থেংক ইউ মনোজ দা। বিশ্বজিৎ দাক মই আজি ফাৰ্ষ্ট টাইম দেই, মোৰো লগ পাই ভাল লাগিলে দেই। তাৰ ভিডিঅ'ত মই পুৰা কমেণ্ট কৰি থাকো। বিশ্বজিৎ দাই কৈছিলে দেই এদিন লিংকটো পঠাই দিবি। ফাইনেলি এয়া হৈছে মনোজ দাৰ গাড়ী। চাওক এই ভিতৰত তোমালে লখিমপুৰ গৈ আছে। ৱাও বঢ়িয়া দেই, ধুনীয়া লাগিছে কিন্তু মনোজ দা আজি।